দ পানীত এক ভয়ংকৰ দৃশ্য। হাতত গামলা টৌ লৈ এজা শিশু। টৌ গামলাত উঠি পাৰ হৈছে নৈ। শিক্ষকৰ চকুৰ আগতেই বিপদসংকুল যাত্ৰা। এক ভয়ংকৰভাৱে অবিশ্বাস্য দৃশ্য। এই দৃশ্য দেখিলে শিয়ৰি উঠিব আপোনাৰ গাৰ নোম। আধুনিকতা তথা ৭১ বছৰীয়া স্বাধীন ভাৰতক ভ্ৰকুতি কৰি বিপদজনকভাৱে গামলা টৌত উঠি নদী পাৰ হৈছে এজাক স্কুলীয়া শিশুৱে। সামান্য খেলিমেলি হলেই সংঘটিত হৈ যাব পাৰে বৃহৎ অঘটন। নিমিষৰ ভিতৰতেই শেষ হৈ যাব পাৰে একোটা কুমলীয়া জীৱন। এইসকল চতিয়াৰ পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী। বিদ্যালয়লৈ এনেদৰেই সদায় অহা যোৱা কৰে তেওঁলোকে। টৌ গামলালৈ ঘিলাধাৰী নৈ পাৰ হৈ সদায় অহা যোৱা কৰে এইসকল অবুজ শিশুৱে। শিক্ষক আৰু অভিভাৱকৰ জ্ঞাতসাৰেই নদীখন পাৰ হৈ জীৱনৰ আদিপাঠ লয় তেওঁলোকে। চাওক কিদৰে গামলাত উঠি বিপদসংকুল যাত্ৰা কৰিছে এইসকল শিশুৱে। যাতায়াতৰ নাই সুব্যৱস্থা, যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ ভৰসা হৈছে টৌ আৰু গামলা। দুকুৰিৰো অধিক ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয়খনত আছে মাত্ৰ এজন শিক্ষক। অসহায়ভাৱে ছাত্ৰ ছাত্ৰীৰ এই বিপদসংকুল যাত্ৰা প্ৰত্যক্ষ কৰে শিক্ষকজনে। তেওঁলোকে এই টৌত অহা যোৱাৰ ব্যৱস্থাটো 2004 চনৰ পৰাই কৰি আহিছে। গাৰ্জেণ্টে অভিভাৱকসকলে ভয় খায়, বিশেষকৈ মই ভয় খাওঁ। অভিভাৱকৰ লগত মই কথা বতৰা পাতিছো, তেওঁ অভিভাৱকসকলে কয় যে আপুনি তেওঁলোকক আগে আগে পাৰ কৰি দিব আৰু আপুনি পিছে পিছে যাব। তেওঁ যোৱাটো বছৰ তেনেকৈ এটা শিশু টৌটো লুটি খাই যাওঁতে ডুবিছিলে, কিন্তু পানী এবুকু থকাৰ কাৰণে শিশুটোক মই ধৰিবলৈ সক্ষম হলো আৰু বচাবলৈ সক্ষম হলো। সদায় এনেকেই চলে। বিগত 4 বছৰ ধৰি টৌ গামলাৰে নদী পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰে কণ কণ শিক্ষাৰ্থীসকলে। হয়তো ঈশ্বৰৰে কৃপা, এই পৰ্যন্ত সংঘটিত হোৱা নাই কোনো দুৰ্ভাগ্যজনক ঘটনা। সেয়ে হয়তো সহজভাৱে এই যাত্ৰা গ্ৰহণ কৰিছে শিক্ষক অভিভাৱকসকলে। মই টৌ দি আহো, মোৰ ভয় লাগে, সদায় আহো, ভয় লাগে। মোক অলপ দলং দিলে ভাল হ'ব। চৰকাৰে মোক এটা দলং দিলে মই খুশি হম। ভয় লাগে টৌত বহি পাছত আহো। কিন্তু কিমান দিনলৈ এই ভয়ংকৰ যাত্ৰা? কিয় আজিও কণ কণ শিক্ষাৰ্থীসকলৰ জীৱনৰ কথা ভাবি বিকল্প যাতায়াতৰ ব্যৱস্থা কৰা নাই শিক্ষক, অভিভাৱক তথা বিভাগীয় কৰ্তৃপক্ষই? নে এক ভয়ংকৰ অঘটনৰ পাছতহে গালৈ হুঁচ আহিব শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ? বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।